সকলোকে নমস্কাৰ। আজি এটা মই গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকক দেখুৱাব খুজিছোঁ। এয়া আমাৰ দুলালমলীয়া দাদা, তেখেতে এই এৰী পালন কৰিছিলে। মই এই এৰী বীজটো আনি দিছিলোঁ। এইমাত্ৰ আজিৰ তাৰিখত যোৱা 31 আগষ্টৰ দিনাই আৰম্ভ হৈছিল এৰী। আজি মাত্ৰ 22 তাৰিখ, 22 দিন হৈছে। এই 22 দিনত প্ৰায় মলীয়া আদায় প্ৰায় আপোনাৰ কিমান হ'ব, প্ৰায় 10,000 এৰী পলু পকাবলৈ সক্ষম হ'ল মাত্ৰ 22 দিনত। আপোনালোকে এইটো অনুমান কৰক, 22টা দিনত 10,000 এৰী। আজিৰ তাৰিখত এটা এৰী বাঁহৰ মূল্য 5 টকা। আপুনি 5 টকাকৈ বিক্ৰী কৰে। এইটো এৰী বাঁহৰ মূল্য 5 টকা। ইয়াৰ এৰী লেটাহেঁতি বিক্ৰী কৰিলে, খুলি বিক্ৰী কৰিলে ইয়াৰ ৰেটটো অকণমান বেলেগ হয়, 5 টকা। আৰু 10,000 এৰীত দাদাই 22 দিনত 50,000 টকা ঘটিবলৈ সক্ষম হৈছে। মাত্ৰ জেগা এইকণ এই ফ্ৰেমটো দেখিছে, এই ফ্ৰেমটোতে 10,000 এৰী পকাইছে। এই ফ্ৰেমটো বাঁহৰ সলসা দিছে, এডাল দুডাল, আৰু এই দুটা ফ্ৰেম, এটা খুটা, তিনিডাল সলসা, এইটো এটা ফ্ৰেম আৰু এইটো এটা ফ্ৰেমৰ। এই ফ্ৰেমটো খুব বেছি আপোনাৰ 10 ফুট। 10 ফুটৰ আৰু ওখটো আপোনাৰ প্ৰায় 10 ফুটে ধৰিছোঁ। এই 10 ফুটৰ এই স্কোৱাৰ এই ফ্ৰেমটোত 10,000 এৰী পকাবলৈ দুলালমলীয়া দাদা সক্ষম হ'ল। আৰু ঘৰটো এই ঘৰটো ইচ্ছা কৰিলে নাই কম 1 লাখ এৰী পুহিব পৰা ব্যৱস্থা আছে। মাত্ৰ কেঁচেৰু গছ লাগে আৰু এৰী পলুৱে খাব পৰা খাদ্যটো নিজৰ ঘৰত মজুত লাগে। আপুনি কওকচোন, এৰী পালনৰ কাম আপুনি কেতিয়া আৰম্ভ কৰিছিল? কৃষ্ণ আপুনি ভাল এটা মানে সন্ধ্যাপুৰত উপস্থিত হৈ এই তথা ধৰ্মৰ পৰা তথা সাক্ষাৎকাৰ ৰূপে বক্তব্য ৰাখিবলৈ যোৱাৰ আগতে মই এটি কথা মানে বক্তব্য ৰাখিব বিচাৰিছোঁ ইয়াতে। আজি আমাৰ মহামানৱ আজিতো 3 দিনতে উপস্থিত হৈছেহি জুবিন গাৰ্গ। তেখেতৰ মোৰ চিৰশান্তি কামনা কৰি তেখেতৰ বিদেশী আত্মাৰ হকে মই ব্যক্তিগতভাৱে তেখেতক মানে ভগৱানৰ ওচৰত অৰ্পণ কৰিছোঁ যে তেওঁ য'তে আছে ত'তে তেওঁ চিৰশান্তি লাভ কৰক। ওম শান্তি, ওম শান্তি, ওম শান্তি। এজন মহান ব্যক্তি অসমৰ পৰা মানে গুচি যোৱাত আমাৰ অসমৰ জনসাধাৰণৰ বহুত ক্ষতি হ'ল। বিশেষকৈ আমি অভিভাৱক হিচাপে আমাৰ যিবিলাক ল'ৰা ছোৱালী জন্ম হৈছিল, সেইসকল ব্যক্তি তথা এই জেনেৰেশ্যন মানে অন্ধকাৰত ডুব যোৱা নিচিনা অনুভৱ কৰিছোঁ। প্ৰতি চুকে কোণে, গাঁৱে ভূঞে আজি আমাৰ এই সাধাৰণ আমাৰ এটা চুক একদম নিমাত, মানে কাৰো মুখত, ল'ৰা ছোৱালীৰ মুখত মাত বোল নাই। এটা প্ৰশ্ন সুধিলেও তেখেতসকলে মানে অকল ফোনটোকে ব্যস্ত হৈ অকল জুবিন বুলিয়ে মানে অকল মানে তেখেতে। মোৰ আজি এজনী ছোৱালী আছে, তাই এতিয়া মাষ্টৰনী হিচাপে আছে, তাই মানে পঢ়া টেবুলত মানে বহাই নাই। আজি মানে শিক্ষকসকলে প্ৰশ্ন কৰিছে যে কাইলৈ পৰীক্ষা হ'ব। এই শিক্ষক মানে অভিভাৱকসকলে গালিব কৈছে, আপোনালোকে নাজানে নেকি এই বিষয়ৰ ওপৰত? বা যাই কি নহওক, মই তেখেতৰ হৈ মোৰ ব্যক্তিগত মতামত আগবঢ়ালোঁ। আৰু লগতে এতিয়া মোৰ নিজৰ ব্যক্তিগত মানে যি কৰ্ম কৰিছোঁ তাৰ ওপৰত মই ঠাকুৰে কেইটামান ক'ব বিচাৰিছোঁ যে বৰ্তমান বিপুল বৰা বাপে এটা কথা উপস্থাপন কৰিলে যে 22 দিনত মই ইতিমধ্যে 10,000 এৰী পলু মানে পকাবলৈ সক্ষম হ'লোঁ। এয়া আপোনাৰ হ'ব তেওঁ ফোনৰ দ্বাৰা বা যোগে আপোনাৰ হ'বক দেখুৱাবলৈ সক্ষম হৈছে। গতিকে থাকতে এইবিলাক আপোনালোকে চাওক, মই মিছা কথা কোৱা নাই। এইবিলাক আপোনালোকে দেখি শুনি আপোনালোকে অনুভৱ কৰিব। মাত্ৰ 22 দিন, এই 22 দিনত এতিয়া লাষ্টতে এইকেইটা আছেগৈ, এইকেইটাত খুব বেছি 50-60টামান। আৰু এইবাৰ মই এটা পৰিৱৰ্তন দেখিলোঁ, মানে যেতিয়া পকে নহয় 3 দিন নালাগিলে, মোৰ 2 দিন এবেলাত মানে ইতিমধ্যে 10,000 এৰী পকি এদায় হৈ গ'ল। 10,000 এৰী 3 দিনতে আমাৰ দুগৰাকী, মোৰ নিজৰ পত্নী আৰু নিজে মানে দ্বিতীয় দিনাখন আমি 2জন মানুহে ভাগৰি গৈছোঁ। মানে বহিবলৈ, মোৰ ভাত খাওঁতে 2:30 বাজিছে, বহিবলৈ সময় দিয়া নাই মানে। তাৰপিছত এগৰাকীক ক'লোঁ যে তুমি আগতে খাই লগেচোন যোৱা, তাৰপিছত মই খাওঁ। তাৰপিছত এগৰাকী লৰালৰিকৈ ভাত খাই আহি বহিছে, মই ভাত খাইছোঁ 2:30 বাজিছে। এইটো হয়তো আপোনালোকে বিশ্বাস নকৰিব। যেতিয়া আপোনালোকে এনেধৰণে পুহিব তেতিয়া অনুভৱ কৰিব সঁচা মিছা। আপোনাক আচলতে কিমান গছ দৰকাৰ হৈছিল এইখিনি? আপোনাক কিমানজোপা গছ? মই ইয়াত এতিয়া মোৰ নিজৰ আছিলে পুলিৰ পৰা আৰম্ভ কৰি ডাঙৰ মেচিউৰিটি গছ আছিলে 9জোপা। আৰু লগতে মই এজন মানুহক মানে কৈ থৈছিলোঁ যে মোক অলপমান এৰী পাত লাগিব, কেঁচুপাত। গতিকে এৰী পাতখিনি আপুনি কাকোন দিব, তাৰ বিনিময় আপোনাক কিবা এটা মই দিম। কেইজোপা গছ আনিছিলে? মোৰ ঘৰৰ আছিলে মোটামুটি ডাঙৰ 9 জোপা।
তাৰপিছত তেওঁলোকৰ ঘৰৰ পৰা আনিলোঁ মই 5জোপা 9 পাছে মানে 14জোপা গছ 14জোপা গছতে ইতিমধ্যে 10,000 এৰি মই 14জোপা গছত মানে এইখিনি সম্পূৰ্ণ মেচিঅ' গছো নহয় মেচিঅ' গছো নহয় তাৰমানে 3 বছৰ হৈছে মোৰ 3 বছৰীয়া মানে এইটো আনমেচিঅ' গছ আনমেচিঅ' গছৰ পৰা 14জোপা গছৰ পৰা আপুনি 10,000 এৰি পকাইছে আজিৰ তাৰিখত 10,000 এৰি 22 দিনত ইয়াৰ মূল্য হৈছে 50,000 টকা সেইকাৰণে আমাৰ মানুহে এই এৰী খেতিটো এটা খুব সোনকালে কৰিব পৰা খেতি আৰু ইয়াৰ এটা উন্নত মানদণ্ড ইয়াৰ এটা গুণাগুণ আছে আৰু ইয়াৰ ব্যৱসায়টো ভাল সেইকাৰণে সকলোৱে এই খেতিটো কৰক আমি দুলাল মলীয়াদেৱক ধন্যবাদ জনাইছোঁ তেখেতে এই উদ্যোগটো আৰম্ভ কৰিছে আমি সমগ্ৰ অঞ্চলটোত ফেচুৱাল অঞ্চলটোত এৰী খেতিৰ যোগেদি আমি এখন পৰ্যটনমুখী গাঁৱলৈ আমি লৈ যাব পাৰোঁ নেকি তাৰ এটা কামনা কৰি আমি প্ৰায় 150 মানুহৰ মাজত এৰী পলু পালনৰ এই সংস্কৃতিটো আমি হেৰাই যোৱা সংস্কৃতিটো আমি আৰম্ভ কৰিব লৈছোঁ সেয়েহে আমি সকলোলৈকে এই বাৰ্তা প্ৰেৰণ কৰিছোঁ আপোনালোকৰ যদি এই বাৰ্তাটো গ্ৰহণযোগ্য হয় ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰি পিনি আমাক প্ৰেৰণা যোগাব আমি যাতে আমাৰ হেৰাই যোৱা এই এৰী খেতি সম্পদটোক আমি পুনৰুদ্ধাৰ কৰি পিনি ই আমাৰ অসমীয়া জাতিৰ অৰ্থনীতি ভেটি গঢ়া এক সম্পদ হিচাপে আমি যদি প্ৰতিষ্ঠা কৰিব পাৰোঁ প্ৰত্যেকজন অসমীয়াৰ ঘৰলৈ প্ৰত্যেকজন মানুহৰ ঘৰলৈ যাতে আমি এই এৰী খেতি বিস্তাৰটো আমি কৰিব পাৰোঁ তাৰ কাৰণে আমাক সহায় সহযোগিতা আগবঢ়াব আমি ভাবিছোঁ আপোনালোকৰ সহায় সহযোগিতা পালে আমি গোটেই অসমলৈকে এই এৰী খেতি এটা ব্যৱসায়িক ব্যৱস্থাৰে আমি এৰী খেতি কৰা ব্যৱসায় মূল্য পোৱা এক পদ্ধতিলৈ আমি লৈ যাবলৈ সক্ষম হ'ম কাৰণ বাহিৰৰ দেশত এই এৰী কাপোৰৰ পৰা নিৰ্মাণ কৰা এৰী সূতাৰ পৰা নিৰ্মাণ কৰা কাপোৰ বহুত চাহিদা আছে বহুত মূল্য আছে তাত বিশেষকৈ এই এৰী সূতাত আল্ট্ৰাভায়লেট এইটো মানে প্ৰটেকশ্যন কৰিব পৰা ক্ষমতা আছে সেইকাৰণে বাহিৰত ইয়াৰ এই কাপোৰৰ মানদণ্ড ইয়াৰ চাহিদা বেছি সেইকাৰণে বহুত দামত এই কাপোৰ বাহিৰৰ লণ্ডন বা আমেৰিকা এনেকুৱা জেগাত বিক্ৰী হয় বুলি আমি জানিছোঁ সেইকাৰণে আমি এই কাম কৰিবলৈ আগবাঢ়িছোঁ আপোনালোকে আমাক সহায় সহযোগ আগবঢ়াব শেষত আমি দুলাল মলীয়াদাক আমি বহুখিনি ধন্যবাদ জনাই লগতে আকৌ শেষান্তত মই জুবিন গাৰ্গৰ এটি গীতেৰে মোৰ এই কৰ্মজীৱনৰ সামৰণি মাৰিব বিচাৰিছোঁ সেই জুবিন গাৰ্গ তুমি য'তে থাকা পুনৰ মই আপোনাক ইয়াৰ পৰাই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তথা আন্তৰিকতাৰে মই আপোনাক মানে ধন্যবাদ দিছোঁ বোলে ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰতবৰ্ষে জপ তপ যজ্ঞতে যি তোমাৰ চৰণে ভজি তোৱা নাম তুমি জাতি ভেদ বিচাৰ নকৰি এটা নিৰ্দিষ্ট এটা পথেৰে তুমি যি ধাৱমান হৈছিলা শেষান্তৰ য'ত তোমাৰ যৌৱনিকা পৰিলে সেয়া তোমাৰ চিৰশান্তিৰ কাৰণে তোমাৰ গীতৰে আমি জনাবৰ কাৰণে গৈছোঁ পাখি পাখিয়ে মন পাখি লগা মোৰ মন পাখি মেলি যায় উৰি পাখি মেলি যায় উৰি কৃষ্ণ